ফুলেশ্বৰী 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 বোলো ঘৰত আছনে ফুলেশ্বৰী জহনী মৰিজনী ওলাই নাহ কেলেনো তহঁতৰ কুকুৰকেইটালে বৰ ভয় লাগে ফুলেশ্বৰী পুৱা ৰমলি কপা আহিলি আজি ৰাস্তা কাইডাল কোনে আঁতৰাই দিলে ভিতৰলা ইমান গৰমখনত ভিতৰলে সোমাই এই গেলা গৰমখনত কপা ওলালেহি তই ইমান ভাগৰি জুগৰি ঘৰৰ পৰাই আহিলো মৰিবলৈকে ওলাই আহিছিলো কণা বিধাতাই মাৰিও নিনিয়া হল নহয় পৰ লগত এখুন্দা লাগিলি হবলা তোৰ আৰু কাম বন নাই নেকি কচোন বাৰু গেলা গৰমখনত পৰৰ লগত কাজিয়া লাগি থাক এনেই কাজিয়া কৰা নাই তাৰ কিবা পৰকতি লৈছে তাৰ নিচিনা অমাৰিকা হৃদয়বান মানুহ আমাৰ গাঁওখনত নাই তেনেকুৱা কথা নকবি দেই ফুলেশ্বৰী মোৰ মতাটোৰ লগত মইহে আছো তই আছ নেকি আজি 20 বছৰ সি মোক কিখন বিহু দেখাইছে মইহে জানো তই জান নেকি কেলে তাৰ লগত কাজিয়া লাগি থাক ইমান ভাল মানুহটোৰ লগত এনেইনো কাৰ কাজিয়া লাগিবলৈ মন যায় সি আজিকালি আগৰ গতে নহয় মৰম চেনেবোৰ কিবা ধোঁৱা চাঙতহে উঠিল তই আৰু দেই অযথা কথাবোৰত কেলে এনেই মাথা মাৰি থাকনো ইমান কম সোণালী দিন আছিল নে আগতে চাইকেলৰ কেৰিয়াত উঠি বিহু নাচিবলৈ নিয়া পাৰ্কলৈ নিয়া মাজে মাজে মাখনৰ দোকানৰ মিঠা পান এখন আনি আনি খুওৱা আজিকালি মিঠা পানটো বাদেই হাতত ভীমবাৰ চাবোন ডোখৰহে লাগি আহে ঢেলা চাবোন ডোখৰ লগত আজিকালি সি মোক মৰমেই নকৰা হ'ল আগতে কমখন মৰম কৰিছিল নে গাভৰু কালৰ পৰা নবৈ হোৱালৈকে কমখন আদৰ যতন কৰিছিল নে আজিকালি সি মৰম চেনে নাইকিয়া হ'ল মোৰ প্ৰতি এৰা পাই পিছত তই এতিয়া কন্দা কটাখন কৰি নাথাকিবিচোন বিয়াৰ আগতে কিমান বাৰ পাৰ্কলৈ গ'লো ঠিকনা নাই কিমান বাৰ ঘৰত থাকি দি হলত চিনেমা চাবলৈ গ'লো তাৰ লগত আজিকালি সি পাৰ্কলৈ নিয়াটো দূৰৰে কথা কেতিয়াবা বেংকলৈ লৈ যায় তাকো অৰুণোদয় আৰু জব কাৰ্ডৰ পইচাটো সোমালে উলিয়াবলৈহে নিয়ে তাৰ বাদে মোক কলো নিনিয়ে তই হবলা সেইবোৰ কথাতে মানুহটোৰ লগত কাজিয়া লাগি থাক তই বা আকৰিলে তই নেজান নেকি পৰীক্ষা শেষ হোৱাৰ পাছত যে আৰু পঢ়ি নাথাকে এতিয়াও তই গাভৰুজনী হৈ থকা নাই নহয় আগৰ কথা আছিলে বেলেগ আজি বহুত দিন হ'ল আইজনী নৈয়াত পৰি আছে খবৰ এটা ল'বলৈ যাব পৰা নাই কিহেনো পাইছে মতাটোক মই একো ধৰিব পৰা নাই আজি সব কথা কম বুলি আহিছো তো গোটেই দুখৰ কথাবোৰ আজি তোৰ লগত পাতিম বুলি ওলাই আহিছো ল'ৰা ছোৱালীকেইটাক নিশ্চয়কে দেখিব নোৱাৰে খেদাই খং উঠিয়াই শেষ কৰে চকুৰ আগত ওলাবই নোৱাৰে আজি ইমান দিন হ'ল মেখেলা চাদৰ এযোৰ লোৱা নাই ল'ৰা ছোৱালীকেইটা কাপোৰ এযোৰ দিয়া নাই ক'তনো পইচাখন খৰচ কৰিছে একো গম নাই পোৱা মই কিহেনো পালে মানুহটো কেনেবাকে গম পাইছে নি বাৰু কিবা সৰু ল'ৰাটোৱে বায়েকৰ ফটা চোলাটোকে পিন্ধি আজি কেইবাদিনো আছে মোৰ মাকজনী হৈ বেয়া নালাগে নি কচোন ইমান পইচা পায় মানুহটোৱে পইচাবোৰ ক'ত থয় কি কৰে মই একো নাজানো হ'ব আৰু দে তই সেইবোৰ কথাত আৰু মাথাটো গৰম কৰি নাথাকিবি ঘৰলৈ আহিলে কামৰ পৰা মৰম চৰম অকণমান কৰিবি আকৌ তই এনি টাইম গালিকে পাৰি থাকিলে মানুহটো তোৰ ওচৰত থাকিবলৈ মন কৰিব নি ক'ত থাকিব তোৰ ওচৰত মৰম কৰা কথা কৈছ কি বুলি মৰম কৰো কচোন তই ৰাতিপুৱা চৰাই বাহৰ পৰা ওলোৱা আগতে ওলাই যায় আৰু গধূলি 11-12 বজাত ঘৰ সোমাহি সি ভাল পোৱা কাম কৰিছে কিন্তু তাক ভাল পাবলৈ কালি মোলৈ অনা মিঠা পানটো সি নিজেই খাই পিনি গোটেই বগা চোলাটো ৰঙা কৰি আনিছে আজি ধুওঁতেহে গম পাইছো ইমান খং উঠিছে নহয় ঘৰৰ পৰা ওলাই তোৰ ওচৰ পালোহি হ'ব দে মই বাৰু আজি তোৰ মানুহটোক বুজাম তই কন্দা কটা কৰিব নালাগে তই গালি গালাজ পাৱ কেৰকেটাই থকাৰ কাৰণে মিঠা পানটো সি মোকে দি থৈ যায় বাঘে খাতি তই মোৰ বুকুত কেলে এনেকুৱা কুঠাৰখন মাৰিলি মই অতৰ দিনে তোৰ ভাগৰ তামোলৰ পিকখিনিহে ধুই আছিলো মানুহটোৰ চোলাত মানে এজনীয়ে জতৰ পুতৰ গাই তই মোৰ মূৰটো খালি মোৰ ল'ৰা ছোৱালীকেইটা মূৰটো খালি মোৰ মানুহটোক বৰবাদ কৰিলি
নাহিলি তই